এভৰিৱান আপোনালোক সকলোকে অসমৰ জিয়ৰী পম্পি চেনেললৈ স্বাগতম জনাইছো। আপোনালোক সকলোলৈ মই এটি নতুন ভিডিঅ' লৈ আহিছো। আশা কৰো আপোনালোক সকলোৱে ভিডিঅ'টো চাব, ভাল পাব। আজি মোৰ বহুত দিনৰ আশা এটা পূৰণ হ'ব। বহুত দিন ধৰি মই সেই ঠাইলৈ যাম বুলি ভাবি আছিলো, যাব পৰা নাছিলো দুৰ্ভাগ্যক্ৰমে। আজি ফাইনেলি যাব ওলাইছো। ভাবিছো আপোনালোকক দেখাম মই যাবলৈ ইমান দিনৰ পৰা আশা কৰি আছিলো। মই ওলাই মেলি আপোনালোকক লগত লৈ গৈ আছো। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰো। বলক আমি এই বাটেৰে সোমাই যাওঁ। সোমাই পেলাই আমি গৈ থাকোঁ। দেখা পাব আপোনালোকে মই ক'ত যাবলৈ ইমান দিনা আশা কৰি আছোঁ। তো এই বাটেৰে আমি গৈ আমি সেই জেগাখিনি পামগৈ। তো ব'লকচোন মোৰ লগতে আপোনালোককো লগত লৈ গৈ থাকোঁ। তাৰ পৰা আমি এই টাৰ্ণিং কৰি সোমাই যাব লাগিব। এই বাটেৰে আমি গৈ পেলাই সেই জেগাখন পামগৈ। আৰু বেছি দূৰ নাইকিয়া, আমি পামহি এতিয়া। অৱশেষত মই ইমান দিনে আশা কৰি থকা সেই জেগাকণত আহি পাইছোঁহি। এয়াই হৈছে নগাঁৱৰ ভেৰভেৰি স্থাপিত মহামৃত্যুঞ্জয় মন্দিৰ। এয়াই হৈছে মহামৃত্যুঞ্জয় মন্দিৰ। মহামৃত্যুঞ্জয় মন্দিৰ পৃথিৱীৰ ভিতৰত সবাতোতকৈ সৰ্বোচ্চ মন্দিৰ। ইয়াৰ উচ্চতা হৈছে 126 ফুট। 60 বিঘা মাটিৰে আগুৰা এই মন্দিৰ ভাগ দেখিবলৈ বহুতেই সুন্দৰ আৰু বহুতেই আকৰ্ষণীয়। ব'লক আমি চাকি দি লওঁ। মন্দিৰৰ ভিতৰত চাকি দিয়া অনুমতি নাই, মন্দিৰৰ ভিতৰত চাকি দিব নোৱাৰি। সেইবাবে আমি বাহিৰৰ চালিখনৰ তলতে দিব লাগিব। এয়া মই চাকি দি আছোঁ। মন্দিৰ ভাগৰ সন্মুখতে এখন চালি দিছে, সেই চালিখনৰ তলতে চাকি ধূপ জ্বলাব পাৰিব। কাষতে নিৰ্মাণ কাৰ্য চলিয়ে আছে। ব'লক এতিয়া আমি ভিতৰৰ ভাগলৈ যাওঁ। আহি থাকক মোৰ লগে লগে, মই আপোনালোকক দেখাম মন্দিৰ ভাগ। এয়াই হৈছে মহামৃত্যুঞ্জয় মন্দিৰ। এই দুৱাৰখন দিয়ে ভিতৰলৈ সোমাই যাব পাৰি। এতিয়া মন্দিৰ ভাগ খোলা নাইকিয়া, মন্দিৰ ভাগ খোলা কিছু নিয়ম আছে। মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। সেই চাইনবোৰ্ডখন আপোনালোকে কাষত দেখা পাব। এইখনতে লিখা আছে পুৱা 7 বজাৰ পৰা দুপৰীয়া 12 বজালৈ আৰু 3 বজাৰ পৰা 8 বজালৈ খোলা থাকে মন্দিৰ ভাগ। 3 বাজি গ'ল। আমি ভিতৰলৈ যাম এতিয়া। আপোনালোকক ভিতৰ ভাগ দেখাব চেষ্টা কৰিম, চাই থাকক ভিডিঅ'টো। এয়া আমি গৈ আছোঁ। ব'লক এই দুৱাৰখন দি সোমাই যাওঁ ভিতৰলৈ, আপোনালোকক ভিতৰ ভাগ দেখাম। ব'লক মোৰ লগে লগে আপোনালোককো লৈ যাওঁ। আমি ভিতৰলৈ সোমাই গৈ আছোঁ। ব'লক আপোনালোকো মোৰ লগে লগে। এয়া চাওক আপোনালোকে ভিতৰ ভাগ। এয়া আমি সোমাই গ'লোঁ। এয়া ভিতৰ ভাগ চাওক, বহুত সুন্দৰ। আপোনালোক যদি নাই অহা এই মন্দিৰ ভাগলৈ আহিবলৈ আপোনালোকে চেষ্টা কৰিব।
এয়া বাবা প্ৰসাদ ল'লোঁ আমি। বহু দূৰ দূৰণিৰ দৰ্শনাৰ্থী আহি মন্দিৰভাগ ইতিমধ্যে দৰ্শন কৰিছে। আপোনালোক আহিব চেষ্টা কৰিব মন্দিৰভাগলৈ। আমি এয়া ঘৰমুৱা হৈছোঁ, ঘৰলৈ যাব ওলাইছোঁ। মন্দিৰভাগ আপোনালোকক ভালকৈ দেখাব পাৰিছোঁনে নাই নাজানো। এয়া চেণ্ডেল পিন্ধিলোঁ, গৈ দিওঁ। আজি মনটো বহুতেই ভাল লাগিছে মন্দিৰভাগলৈ আহি। আজি মই বহুতেই হেপী, ক'বলৈ গ'লে বহুত সুখী মই মন্দিৰভাগ দৰ্শন কৰি। এয়া ঘৰলৈ যাওঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজিলৈ বাই।